নমস্কাৰ, মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চিকেন পটা ৰেচিপি। আহকচোন চাই লওঁ তাৰ কাৰণে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে মই এয়া লৈছোঁ চিকেন পটা, মানে আমাৰ অসমীয়াত মুৰ্গীৰ গিলা বুলিয়ে কয় চাগে, মই ইমানকৈ নাজানো বাৰু। মই মাংসখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে এইখিনি এনেকৈও খাব পাৰিব। মই মাংসখিনি নিমখ লগাই ভালদৰে ধুই ল'লোঁ। এতিয়া মই নিমখ হালধি দি অকণমান বইল কৰি ল'ম। এইফালে মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু পেষ্ট, তাৰপাছত ধনিয়া আৰু লৈছোঁ পিঁয়াজৰ পাত, আৰু এইফালে লৈছোঁ ডালচেনি, এটা শুকান জলকীয়া আৰু এখিলা তেজপাত, আৰু এইফালে জিৰা, ধনিয়া পাউডাৰ আৰু গৰম মছলা, আৰু এইফালে লৈছোঁ ৰেড চিলি আৰু জালুকৰ গুড়ি অকণমান, আৰু এইফালে দুটা মিডিয়াম চাইজৰ বিলাহী পেষ্ট বনাই লৈছোঁ। কেৰাহী গৰম হৈছে। এতিয়া ইয়াতে মই অকণমান মিঠাতেল ঢালিছোঁ। এতিয়া মই ইয়াতে লগাম ডালচেনি, শুকান জলকীয়া, তেজপাতখিলা আৰু লগতে লগাম জিৰা গুটিকেইটা। এতিয়া পিঁয়াজখিনি লগাই অকণমান লৰাই ভাজি থাকিম। তাৰ পাছতে লগাম আদা নহৰুৰ পেষ্ট। পেষ্টখিনি লগোৱাৰ পাছত প্ৰয়োজন অনুসৰি হালধি আৰু নিমখো দি দিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱালৈকে লৰাই এনেদৰে অকণমান ভাজি থাকিম। তাৰ পাছতে লগাম বিলাহী পেষ্টখিনি। পেষ্টখিনি অকণমান ভজাৰ পাছত মই ইয়াতে যি মছলা ৰাখিছিলোঁ সেইখিনিও লগাই দিম। আৰু এতিয়া ইয়াতে লগাম কাটি থোৱা আলু আৰু পিঁয়াজৰ পাতখিনি। আলুখিনি সিজালৈকে অকণমান ঢাকন লগাই এনেদৰে ভাজি থাকিব। তাৰ পাছতে মই ইয়াত বইল কৰি ৰখা মাংসখিনি লগাম। ইচ্ছা কৰিলে আপোনালোকে বইল নকৰাকৈও খাব পাৰে। যদিহে মাংসখিনি বইল নকৰাকৈ বনাব বিচাৰে তেতিয়া মাংসখিনি আগে তেলত ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে কেইটামান কেঁচা জলকীয়া লগাইছোঁ। আজিৰ ৰেচিপি প্ৰায় ৰেডি হ'বলৈ হৈছে। ইয়াতে অকণমান নিমখ আৰু জলকীয়া কম হোৱাৰ কাৰণে মই এড কৰি দিছোঁগৈ। এতিয়া লগাম কাটি থোৱা ধনিয়া আৰু পিঁয়াজৰ পাতখিনি। এতিয়া মই বাতি এটাতে উলিয়াই ল'ম। এইখিনি আপোনালোকে ভাতৰ লগত নাইবা আপং বা সাজৰ লগত খাব পাৰিব।
খাবলৈ বিৰাটেই ভাল লাগে। দেখিছেনে বাৰু? দেখিবলৈ যিমানে ভাল লাগিছে খাবলৈও ইমানেই ভাল লাগে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন বাৰু। মোৰ আজিৰ ভিডিঅ'টো সিমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।